হেল্ল' বন্ধুসকল, কি খবৰ? আজি এনেকুৱা গৰম দিছে মানে তামাম, বাপৰে বাপ, ইমান গৰম। এই গৰমত মানে ক'ত যাওঁ ক'ত নাযাওঁ কি কৰোঁ মানে আকৌ ধৰিবই পৰা নাই। আজি মই কেমেৰাৰ আগত আহিছোঁ গাইছ। ব'লক আজি অলপ ব্ৰইলাৰৰ মাংস আনি অলপ পিঁয়াজ দি নহৰু দি জ্বালা চালাদ বটি একদম ভালকৈ খাওঁ আৰু নে কি কয় আপোনালোক? ব'লক আপোনালোকেও খাব ব'লক। বয় এনেকুৱা গৰম দিছি চাওক না, বাপৰে। এই বাহিৰফালে চাওক কিমান ৰ'দ, মই দেখি আছোঁ। তলত ট্ৰফিক বহি আছে, এই চাওক এই কি গৰম মানে ৰ'দ। এই ক'তে ৰফিক, চাওঁ এইফালে অলপ এইফালে দেখাই নাপায় তোক। এই চাওক হাই দি অঁ বঢ়িয়া। যাওঁ ব'লক চকত দেখি। অঁ যাই আছোঁ গাইছ, আমাৰ আইৰন মেন ৰফিক খোজকাঢ়ি যাই আছে। এই চাওক খুলিব পাৰা নাই, কান্দি দিছে না। कुछ एनर्जी ड्रिंक्स आपको एनर्जी देने का प्रॉमिस करते हैं और वो एनर्जी कुछ ऐसी होती है पर आपको चाहिए कुछ ऐसी एनर्जी। যাই আছোঁ গাইছ, চকত দেখি অলপ কিবা মাংস চাংস আনো। চাওক আমাৰ আইৰন মেন ৰফিক। मेरे साथ में तेरे संग এই চাওক পালোঁ আমাৰ জাকিৰ ব্ৰইলাৰৰ দোকান। ও মালটো নাই চোন। कितने बार फोन किया? हिंदी में बोल। और बोल 4-5 बार। हाँ ये वाला ब्रॉयलर हाँ येलो पेड़ है ना, हल्दा पेड़। ये देखिए ये छिछिंदर कैसे काम कर रहा है, ये देखिए। ये उठाइए। हाँ रुकिमान केजी नाকি? रुकिमान केजी কিমান কেজি ওয়েট করা নাই? Why are you crying? गाइस कितना हरामी है। লটকি আছে ব্ৰইলাৰ দি দেখো বা বেছি লৈছে। 500 গ্রাম। কিমান 1 কেজি 500। 1.5 কেজি 500 বেছি হয় নেকি? খাব নোৱাৰিম নহয়। নহয়। এই তই খাই দিব লাগিব আধা। हाँ ठीक है। 100 ग्राम। ये येलो ठेंग है ना, हल्दा ठेंग। हाँ हाँ কিবা হিন্দীত কৈ দিয়া, হিন্দীত। কি কম? এই ব্ৰইলাৰৰ বিষয়ে কৈ দিয়া। হিন্দীত কৈ দিব। তুমি প্ৰশ্ন কৰিব লাগিব। ব্ৰইলাৰৰ বিষয়ে 2 লাইন কৈ দিয়া। অকল মাৰি দি তাকে আকৌ কৰিব নালাগে। ये देखिए कितना छुछुंदर लोग कैसे मारते हैं ब्रॉयलर। क्यों हम नहीं? गरीब इंसान है, हमारा फोन पे कैसा आएगा? गजब बेइज्जती है, गजब बेइज्जती है। দোকানের বিষয়ে দোকানৰ বিষয়ে কি এই দোকানৰ নাম কি? জাকিৰ ব্ৰইলাৰ শ্বপ। আৰু মাত্ৰ 100 টকা কিলো পাই যাব অনিয়ৰ চকত। যাক লাগে 100 টকা কিলো আহি যাব জাকিৰ ব্ৰইলাৰ। কৈ দে ক আজি ব্ৰইলাৰ খাম ক কৈ দে বা ইমান লাজ উই ব। চাওক ব্ৰইলাৰ পোষ্টমৰ্টম চলি আছে, পুৰা একদম কাটি কুটি শেষ কৰি পেলাব ইয়াক। চাওক হঠাৎ কেনেকুৱা বতৰ হৈ গৈছে, হঠাৎ একদম আচৰিত ধৰণে আহি গৈছে। বাপৰে হঠাৎ বৰষুণ। কলা হৈ গৈছে একদম।
বন্ধুসকল দুৰ্ভাগ্যবশত আপোনালোক খাৱাটো দেখাব নোৱাৰিলোঁ উপায় নাই দিয়ক কি কৰিম আৰু মাংসই খাই চাওক আৰু কেনে হৈছে চাওক মজা হৈছে এইসব গাইছ কি ৰঙা তামাম যাওক গাইছ পিছত ভালকৈ আৰু খোৱা দেখাম যাওক ভালকৈ ধুনীয়াকৈ আজি দেখাব নোৱাৰিলে উপায় নাই আৰু তাৰ কাৰণে চৰি বেয়া নাপাব গাইছ এয়া চাওক আমাৰ ৰশ্মি নাখায় বোলে ব্ৰইলাৰ কেনে ভেম ধৰছি হ ৰশ্মি ঐ হ এই চ মাংস তোমাৰ কাৰণে অকণমান আনিছি দেখোন তুমি নাখাওঁ নেকি বেছি এই চ ই বাপৰি নাখাওঁ নেকি তুমি উঠা জলদি উঠা প্লিজ উঠা নাখাওঁ খাই যায়